নমস্কাৰ প্ৰিয় দৰ্শক, মেডিবাৰ্টাৰ ষ্টুডিঅ'ত মই বিশ্বৰঞ্জন। যোৱা সংখ্যাত আমি আলোচনা কৰিলোঁ কেনেকৈ ক'ভিডৰ পৰা হাত সাৰিব পাৰি, আমাৰ লাং মাছলবিলাক ষ্ট্ৰং কৰিব পাৰি, সেই বিষয়ে আমি কথা পাতিলোঁ। ভেকচিন ল'ব লাগে বুলি আমি গম পালোঁ, কিয় ল'ব লাগে। আজি আমি আলোচনা কৰিম ভেকচিন ল'লে কি হয়, মাস্ক কিয় ইউজ কৰিব লাগে, চেনিটাইজাৰ কিয় ইউজ কৰিব লাগে, সেই সম্পৰ্কে আমি আজি বিশদভাৱে আলোচনা কৰিম। আৰু ভেকচিন ল'লে কি হয়, আমাৰ বডিত কেনেকুৱা ধৰণে ভেকচিনে কাম কৰে, জ্বৰ কিয় উঠে, সেই সম্পৰ্কে আমি আলোচনা কৰিম। আহক আলোচনা কৰোঁ। যে মোৰ পিছফালে দেখিছে এইকেইটা চেল, আপোনালোকে হয়তো চিনি পাইছে। এইটো ক'ভিডৰ ভাইৰাছটো দেখিয়ে আছে, সদায় টিভিত একদম জাক জমকতাৰে ওলাই আছে ক'ভিডৰ ভাইৰাছটো। আৰু এইটো আমাৰ হিউমেন চেল। কেনেকৈ এই ভাইৰাছটোৱে আমাৰ বডিত এটেক কৰে, প্ৰথম আমি এইটো জানিম। আপোনালোকে জানে আমাৰ যে বৰ্ডাৰত আৰ্মিবিলাক, ইণ্ডিয়ান আৰ্মি ৰৈ আছে, আৰু আমি চাইনা বৰ্ডাৰৰ কথা কৈছোঁ। চাইনা বৰ্ডাৰত চাইনা আৰ্মিবিলাক আছে, আৰু আমাৰ ইয়াতে ইণ্ডিয়ান যি BSF আছে। এই BSF বিলাক যে ৰৈ থাকে, BSF ৰৈ থাকি সেই চাইনাৰ যেতিয়া চাইনাই এটাক কৰিব আহে, তেতিয়া আমাৰ BSF বিলাকে ধাৰ গুলিয়াই দিয়ে। সেইটো তাৰমানে আমাৰ গাৰ্ড হিচাপত ৰৈ আছে BSF খিনি। ঠিক তেনেকৈ আমাৰ বডিত এটা মেকানিজম আছে, ডিফেন্স মেকানিজম বুলি কয় এইটো। আমাৰ যিকোনো ভাইৰাছ বা বেক্টেৰিয়া আহিলে আমাৰ বডিয়ে কি কৰে, তাক উলিয়াই দিবলৈ ট্ৰাই কৰে, তাক প্ৰথমে মাৰিবলৈ ট্ৰাই কৰে। এই যে মাৰা প্ৰচেছ, তাক কাটা চিঙা মাৰিব বিচাৰে, মাৰোঁতে আমাৰ বডিত টেম্পাৰেচাৰ ক্ৰিয়েট হয়, টেম্পাৰেচাৰ হয় বডিত। আমাৰ জ্বৰ উঠিবলৈ আৰম্ভ কৰে। কিয় হয়? জ্বৰ উঠিলে টেম্পাৰেচাৰটো বাঢ়ি গ'লে ভাইৰাছটো মৰি যাব পাৰে, সেইকাৰণে টেম্পাৰেচাৰ ক্ৰিয়েট হয়। আৰু 2 নম্বৰ কথা, যেতিয়া টেম্পাৰেচাৰত নমৰে, টেম্পাৰেচাৰত মৰি নাযায়, তেতিয়া কি হয়, এই এণ্টিবডি ফৰ্ম কৰে বডি। এই চেলটোৱে, এই চেলত যিটো DNA থাকে, ইয়াৰ পৰা মেছেজ গুচি যায় যিবিলাক আমাৰ প্লাজমা চেল থাকে, প্লাজমা চেল যিবিলাক থাকে, তালৈকে মেছেজ যায় যে এণ্টিবডি বনোৱা যিমান পাৰা। এণ্টিবডি বনালে আমি এই ভাইৰাছটো, আমি কৰোণা ভাইৰাছটোক আমি ৰুধিব পাৰিম, ইয়াক ধ্বংস কৰিব পাৰিম। তাৰমানে ইমান ডেঞ্জাৰ ভাইৰাছ, ইয়াক আমি ধ্বংস কৰিব নোৱাৰোঁ, মাৰিব নোৱাৰোঁ। আমাৰ বডিৰ ইমিউনিটিয়ে তাক বাধা দিব নোৱাৰে, সেইকাৰণে আমাৰ মৰি আছে। যদি বডিয়ে এণ্টিবডি ফৰ্ম কৰিব পাৰে, তেতিয়া বাচি যাব। এণ্টিবডি যদি আমাৰ বডিয়ে ইয়াৰ পৰা মেছেজ গৈ পেলাই এণ্টিবডি ফৰ্ম হয়, তেতিয়াহ'লে আমাৰ মানুহজন বাচি যাব। আৰু এতিয়া যিটো আমাৰ ক'ভিডৰ ষ্টেজ আছে, যে আমি 2020ত যিটো আমি চাইনাৰ পৰা অহা ক'ভিডটো পালোঁ, কৰোণাটো পালোঁ, এই চাইনাৰ পৰা অহা কৰোণাটো অলপ ষ্ট্ৰং কম আছিল। এতিয়া নতুনকৈ 2021 চনত মিউটেশ্যন হৈ পেলাই এই নতুন ফৰ্মত আহিছে, নতুন জোৱাৰ লৈ আহিছে। গতিকে ডাইৰেক্টলি এটাক কৰে আমাৰ লাং মাচলখিনিত ডাইৰেক্টলি এটাক কৰে। গতিকে লাং মাচলখিনিত আমাৰ ডাইৰেক্টলি এটাক কৰিলে, আৰু বাকী চেলবিলাকত আমাৰ ডাইৰেক্টলি এটাক কৰিব নোৱাৰে। আমাৰ হাতেৰে সোমাই পেলাই এটাক কৰিব নোৱাৰে, আমাৰ নাকেৰে সোমাই পেলাই এটাক কৰিব পাৰিব। সেইকাৰণে আমি মাস্ক ব্যৱহাৰ কৰিব লাগে। মাস্ক ব্যৱহাৰ কৰিলে কি হয়, তাক আমি বাধা দিব পাৰোঁ। N95 যেতিয়া মাস্ক ব্যৱহাৰ কৰিব, 5টামান লেয়াৰ আছে। এই 5টামান লেয়াৰে বাধা দি থাকিব, যাব নিদিব ভিতৰত। ঠিক আছে। আৰু 2 নম্বৰ, আমি চেনিটাইজাৰ ইউজ কৰিলে কি হ'ব, চেনিটাইজাৰে কি কৰিব, এই ওপৰৰ যি ফুলনি এখনৰ দৰে আছে কৰোণা ভাইৰাছটো, এই ফুলনিখন ধ্বংস কৰিব নোৱাৰে। কি কৰে, এই যিটো ইয়াৰ খোলা আছে, আৱৰণটো আছে, আমাৰ বেলুনৰ দৰে যিটো আকৃতি, বেলুন ৰাউণ্ড বল টাইপ যিটো আকৃতি, বলটো ভাঙি দিয়াৰ লগে লগে ইয়াত কি থাকে, RNA থাকে। এইটো সদায় ভাইৰাছবিলাকত RNA থাকে, আমাৰ DNA থাকে, ডাবল হেলিক্স, দুডাল এনেকৈ পাক খোৱা থাকে আমাৰ DNAটো আমাৰ এনেকুৱা ধৰণৰ। ঠিক তেনেকৈ ভাইৰাছবিলাকৰ RNA থাকে, এডাল ছিংগল হেলিক্স RNA থাকে। গতিকে DNA আৰু RNA, আমি DNAৰে গঠিত, এই ভাইৰাছটো RNAৰে গঠিত। গতিকে পটপট কপি কৰিব, পটপট বনাব পাৰে আমাৰ বডিত, গৈ পটপট মেনুফেকচাৰিং কৰি ল'ব পাৰে আমাৰ বডিতে। আমাৰ বডিৰ বস্তু ইউজ কৰি বনাই ল'ব পাৰে।
গতিকে আমি চেনিটাইজাৰে ইয়াক সহায় দিব। চেনিটাইজাৰে এই যিটো আৱৰণ ভাঙি দিয়ে, আৰু তেতিয়া এই কৰোণা কি হয়, তাত দিয়ে RNA ওলাই যায়, আৰু চেনিটাইজাৰ কৰি থাকিলে আমাৰ তৎক্ষণাৎ এটাক কৰিব নোৱাৰে এই ভাইৰাছটো। আৰু মাস্ক চেনিটাইজাৰ ইউজ কৰি থাকিলে তৎক্ষণাৎ ই এটাক কৰিব নোৱাৰে। আৰু 2 নম্বৰ, আমাৰ ই কেনেকৈ তাৰমানে ই এটেক কৰে। আমাৰতো আমি চাইন্সৰ ল'ৰাবিলাকে যিখিনি আমি জানো যে আমাৰ এই চেল মেমব্ৰেন যিকোনো বস্তু পাৰমিট নকৰে, আমাৰ ভিটামিন প্ৰটিনখিনি পাৰমিট কৰে, ইয়াক সেমি পাৰমিয়েবল বুলি কয়, সেমি পাৰমিয়েবল মেমব্ৰেন বুলি কয়। ই যিকোনো বস্তু কৰোণাক ই সোমাব নিদিয়ে জেনেৰেলি চেলটোৱে। গতিকে ই কেনেকৈ সোমায়, কেনেকৈ আমাক এটেক কৰে, কেতিয়া আমি মৃত্যু মুখত পৰোঁ। ই এটেক কৰে এই যে ফুলনিৰ দৰে এখন যে আছে, তাত এই ফুলবিলাক যে আছে কৰোণাত, এই ফুলবিলাকে গৈ পেলাই আমাৰ এই চেলত কিছুমান ৰিচেপ্টৰ থাকে, যাৰ দ্বাৰা আমি তাৰমানে এই ঔষধ খালে বা কিবা খালে আমি ৰিচিভ কৰিব পাৰোঁ, বস্তু ৰিচিভ কৰোঁ, আমাৰ চেলৰ লগা বস্তুখিনি আমি আনিব পাৰোঁ। ৰাস্তা এখন দুৱাৰ মুখ, আমাৰ যেনে ঘৰৰ এখন দুৱাৰ আছে, সেই ঠিক তেনেকৈ চেলটোৰ দুৱাৰ আছে। এই দুৱাৰ মুখেৰে কি কৰে, ই সোমাবলৈ ট্ৰাই কৰে। কি কৰে, ই এই ফুলবিলাক ইয়াক এছ প্ৰটিন বুলি কয়, এছ প্ৰটিন। এই এছ প্ৰটিনটো আমাৰ ইয়াৰ ৰিচিপ্টৰৰ লগত কানেক্ট হৈ যায়, ৰিচিপ্টৰৰ লগত এটাচ হৈ যায়, লাগি যায়। এটাচ হোৱাৰ লগে লগে কি কৰে, এই চেলটোৱে ইয়াক টানি আনে, চেলটোৱে ইয়াক লৈ অহাৰ লগে লগে ইয়াৰ পৰা যিটো RNA আছিল, আমাৰ ক'ভিডৰ যিটো RNA আছিল, ভাইৰাছটো কৰোণা ভাইৰাছটোৰ যিটো RNA আছিল, RNAটো আমাৰ চেলত সোমাই যায়। আমাৰ এই নিউক্লিয়াছটো থাকে, নিউক্লিয়াছৰ লগত সি তাৰমানে মেছেজ কৰে, নিউক্লিয়াছলৈকে আহে আৰু নিউক্লিয়াছক সোধে যে মই এই RNAটো মই কপি কৰিব লাগে, আপোনাৰ কপি কৰাৰ কাৰণে, আমাৰ বনোৱাৰ কাৰণে আপোনাৰ মেনুফেকচাৰিং ইউনিট ক'ত আছে। তাৰমানে আমাৰ যেনেকৈ মেডিচিন বনোৱা কিবা বনোৱা মেনুফেকচাৰিং ইউনিট থাকে, তেনেকৈ আমাৰ চেলৰ ভিতৰত, বডিৰ ভিতৰত এটা মেনুফেকচাৰিং ইউনিট আছে, যিয়ে প্ৰটিন বনায়। আমাৰ বডিত ধৰি লওক চুলিৰ কাৰণে প্ৰটিন লাগে, সেই প্ৰটিন বনায়, বা আমাক যিকোনো বডিৰ কাম কৰাৰ কাৰণে প্ৰটিনৰ প্ৰয়োজন, এমাইনো এচিডৰ প্ৰয়োজন, সেই প্ৰটিন বনাই আমাৰ ৰাইবজম, যিটো ৰাইবজম বুলি আমাৰ ইয়াতে আছে, এইখিনি ৰাইবজম, এই ৰাইবজমবিলাক আছে যে, এই ৰাইবজমে কি কৰে, প্ৰটিন মেনুফেকচাৰ কৰে, প্ৰটিন বনায়। তেতিয়া কি কৰিছে, এই যিটো এছ প্ৰটিন আছে, এই কৰোণাৰ এছ প্ৰটিনটো আহি পেলাই আমাৰ নিউক্লিয়াছৰ লগত কথা পাতি নিউক্লিয়াছৰ দ্বাৰা ৰাইবজমত যায়, আৰু ৰাইবজমে কি কৰে, ইয়াক সহায় কৰে যে প্ৰটিন বনায়। সেই এছ প্ৰটিনটো আহি পেলাই আমাৰ ইয়াতে কি হৈছে, বাৰে বনাই আছে, প্ৰটিন বনাই আছে, আৰু বনাই পেলাই আমাৰ এই যিটো উশাহ নিশাহ লোৱা প্ৰক্ৰিয়া, বেলেগত এটাক কৰিব নোৱাৰে, উশাহ নিশাহ লোৱা যিটো ৰেছপিৰেটৰী চিষ্টেম তাত এটেক কৰে, আৰু এটেক কৰাৰ পিছত সি পুৰা ব্লক কৰি দিয়ে, টোটেলি আমাৰ উশাহ নিশাহ অক্সিজেন ল'ব নোৱাৰা কৰি দিয়ে, আমাৰ এক্সচেঞ্জটো বন্ধ হৈ যায়। আৰু তেতিয়া আমাৰ কমপ্লিট এক্সচেঞ্জটো যেতিয়া বন্ধ হৈ যাব, অক্সিজেন লোৱা, তেতিয়া আমি মৃত্যুৰ মুখত পৰিম। এনেকৈ মৰি আছে, আৰু এতিয়া ডেকা ল'ৰাবিলাকে এনেকৈ, বা ল'ৰা ছোৱালী যিখিনি কম বয়সৰ এতিয়া বৰ্তমান আহিছে, তেওঁলোক ঢুকাই আছে যে এনেকৈ ইমিউনিটি পাৱাৰৰ কম কাৰণে, আৰু আমাৰ বডিয়ে এই কৰোণা ভাইৰাছটো পুৰা বনাই আছে কাৰণে মৰি আছে। আমাৰ এতিয়া কথা হ'লে আমি কেনেকৈ বাধা দিম। আমাৰ ডিফেন্স মেকানিজম আছিলে, ডিফেন্স মেকানিজমে সি তাক বাধা দিলে, মাৰি কাটি গুলিয়ালে, আৰু তথাপি চাইনা বৰ্ডাৰৰ পৰা যেনেকৈ আমাৰ তাত সোমাই আহিছিল, ঠিক তেনেকৈ আমাৰো বডিত কৰোণা ভাইৰাছে চাইনাৰ পৰাই সোমাই আহিছে। ঠিক আছে, সোমাই আহি আমাৰ বডিত এটাক কৰিবলৈ আৰম্ভ কৰিছে বডিত। এতিয়া আমি কি কৰিম, যিবিলাকৰ এই তেতিয়া আৰু এই যিটো আমাৰ প্লাজমা চেল থাকে, প্লাজমা চেলে এই যিটো কৰোণা ভাইৰাছ, এই ভাইৰাছটোক দেখি পেলাই ই তাৰমানে গম পাইছে যে এইটো বেয়া ভাইৰাছ আমাৰ বডিত আহিছে, তেতিয়া এই প্লাজমা চেলটো উলিয়াই দিব বিচাৰিছে, কিন্তু উলিয়াই দিব পৰা নাই। আৰু উলিয়াই দিব নোৱাৰাৰ কাৰণে তেতিয়া এই যিটো আমাৰ চেলৰ পৰা, নিউক্লিয়াছৰ পৰা যিটো মেছেজ আহিছে প্লাজমা চেললৈ মেছেজ এটা আহিছে, আৰু মেছেজ আহি পেলাই প্লাজমা চেলে কি কৰি, প্লাজমা চেলক মেছেজটো পঠাইছে নিউক্লিয়াছে যে এণ্টিবডি বনাই এই যিখন ফুলনি, এই ফুলনিখন আমি বন্ধ কৰি দিব লাগে, ফুলনিৰ ৰাস্তাবিলাক আমি বন্ধ কৰি দিব লাগে। তো এণ্টিবডি বনালে, এণ্টিবডিবিলাক আমাৰ এনেকুৱা, এণ্টিবডিটো আমাৰ তালা চাবিৰ কাম কৰে। আমি যেনেকৈ দৰ্জাখন লক কৰি দিব পাৰোঁ, আমি তালা চাবিৰ কাম কৰোঁ। যদি আমি এই এণ্টিবডিটোৰে আমি কি কৰোঁ, আমাৰ যদি নিজৰ দৰ্জাখন লক কৰোঁ, তেতিয়াহ'লে আমাৰ বেলেগ মেডিচিন বা খোৱা বস্তুবিলাক আমাৰ তাত বডিত, আমাৰ চেলত নাহিব। গতিকে
তেতিয়া আমাৰ কি কৈছে আমাৰ নিউক্লিয়াছে মেছেজ পঠায় যে এণ্টিবডি ফৰ্ম কৰি সেই কৰোণা ভাইৰাছটোৰ যিটো এছ প্ৰটিন আছে ছাইডৰ যিবিলাক ফুলনি আছে এই ফুলনিখন ধ্বংস কৰিব লাগে আৰু সেই আমাৰ বডিৰ চেলৰ মেছেজ অনুসৰি আমাৰ কি কৰিছে বডিয়ে এণ্টিবডি ফৰ্ম কৰিছে আমাৰ যিবিলাক প্লাজমা চেল আছে প্লাজমা চেলবিলাকে এণ্টিবডি ফৰ্ম কৰিছে আমি এণ্টিবডি ফৰ্ম যিমানে এণ্টিবডি ফৰ্ম কৰিব পাৰিছোঁ আমাৰ বডিয়ে সিমানে এক বাধা দিব পাৰিছোঁ আৰু আমাৰ যদি কম এণ্টিবডি ফৰ্ম হৈ আছে বডিয়ে ইয়াতো বহুত এছ প্ৰটিন আছে গতিকে আমি নোৱাৰিব পাৰোঁ সেইকাৰণে আমাক ভেকচিনৰ প্ৰয়োজন আমি ভেকচিন কেনেকৈ তৈয়াৰ কৰিছে বৈজ্ঞানিকসকলে কি কৰিছে কৰোণা ভাইৰাছৰ যিটো RNA-টো এটা ডুপ্লিকেট বনাই সেই ডুপ্লিকেটটো অলপ কেমিকেল ৰিয়েকশ্যন কৰি আমাৰ বডিত যাতে বেছিকৈ এণ্টিবডি ফৰ্ম কৰিব পাৰি তাৰ প্ৰচেছ এটা বনাইছে সেইটোৱে হৈছে ভেকচিন আৰু সেই ডুপ্লিকেট কৰোণাটো যেতিয়া আমাৰ বডিত ইনজেক্ট কৰা যায় সোমাই দিয়াৰ লগে লগে আমাৰ বডিয়ে কি কৰিছে সেই ডুপ্লিকেট কৰোণাটোক অৰিজিন কৰোণা বুলি ভাবি পূৰা তাক ডিফেন্স কৰাৰ পিছত এতিয়াতো আমি মেছেজ পাই থৈছোঁ যে আমি এণ্টিবডি ফৰ্ম কৰিব লাগিব এইটো ভাইৰাছ আহিলে তেতিয়া আমাৰ বডিয়ে এণ্টিবডি ফৰ্ম কৰিছে সেই বহুত এণ্টিবডি ফৰ্ম কৰি দিছে ভেকচিনটো দিয়াৰ লগে লগে লগলগ পৰা নাই এণ্টিবডি ফৰ্ম কৰিব 2-3 দিন 4 দিন পাছত এই এণ্টিবডি ফৰ্ম কৰিছে আৰু এণ্টিবডি ফৰ্ম কৰাৰ পিছত সি যিমানে এণ্টিবডি ফৰ্ম কৰিছে এই ফুলনিখন এই এছ প্ৰটিনবিলাক ধ্বংস কৰিব বা লক কৰিব পাৰিব কিন্তু আমাৰ মানুহখিনি ভয় খাইছে যে এই ভেকচিনটো লোৱাৰ পিছত কিছুমান ভেকচিন লৈ ক'ৰবাত ব্ৰেইনত ব্লক হৈছে ব্লাড ব্লকেজ হৈছে এইটো 1 লাখৰ ভিতৰত এটাহে হৈছে ঠিক আছে আমি সেই যিটো ভয় 1 লাখৰ ভিতৰত এটা আমাৰ ইণ্ডিয়াত এটাৰো হোৱা নাই বৰ্তমান এটাও সেই ব্লক হৈ পেলাই মৰা নাই চ' যদি আমাৰ এই এণ্টিবডি লাগে আমি ভেকচিন ল'ব লাগিব আৰু ভেকচিনটো যে জ্বৰ হয় যে কিয় জ্বৰ হয় আমি যেনেকৈ ডিফেন্স কৰাৰ লগে লগে আমি এইটো ধ্বংস কৰাৰ কাৰণে উত্তাপ আমাৰ বডিৰ তাপ জেনেৰেট হয় বেছি টেম্পাৰেচাৰ হয় আৰু ইয়াক ধ্বংস কৰাৰ কাৰণে হয় সেই একেটা প্ৰচেছ আৰু ফৰ্ম হৈছে যে ভেকচিনটো লোৱাৰ লগে লগে আমাৰ ডুপ্লিকেট কৰোণা আহি গ'ল ভিতৰত আৰু পূৰা একে মেকানিজম লৈ পেলাই তাক খেদিবলৈ বিচাৰিছে আৰু তেতিয়া টেম্পাৰেচাৰ জেনেৰেট হৈছে গাৰ বিষ হৈছে এনেকুৱা কিবাকিবি প্ৰব্লেম হৈছে আৰু সেই প্ৰব্লেমটোতকৈ আপুনি ক'ভিডৰ পৰা ৰক্ষা পৰাটোৱেই মেইন কথা আপুনি ভেকচিন ল'লে আপোনাৰ কম টেম্পাৰেচাৰ হ'ব আপুনি পেৰাচিটামল খাই বাচিব পাৰিব কিন্তু আপোনাৰ যদি ক'ভিড ভাইৰাছটো আপোনাৰ বডিত সোমায় লেক অফ এণ্টিবডিৰ কাৰণে আপোনাৰ মৃত্যুমুখত পৰিব পাৰে আৰু সেইকাৰণে আমাৰ মৃত্যুমুখত পৰি আছে কিছুমান দেশত এতিয়া কমপ্লিট ভেকচিনেশ্যন হৈ গৈছে তেওঁলোক বাচি আছে তেওঁলোক ক'ভিড মুক্ত হৈছে কিন্তু আমাৰ ইণ্ডিয়াত ইমান পপুলেশ্যন গতিকে আমি ক'ভিড ভেকচিন সম্পূৰ্ণকৈ দিব পৰা হোৱা নাই আৰু 1 মে'ৰ পৰা 18 ইয়াৰ্ছৰখিনিকো দিব কিছু হৈছে এতিয়া বৰ্তমান গতিকে লাহে লাহে আমাৰ ক'ভিড মুক্ত হওঁ আমি গতিকে সকলোৱে ভেকচিন লওক ভেকচিন ল'লে আমাৰ বডি প্ৰচুৰ পৰিমাণে এণ্টিবডি ফৰ্ম হৈ থাকিব আৰু আমি এই COVID-19 অৰ্থাৎ কৰোণা ভাইৰাছৰ পৰা বাচিব পাৰিম